Hello everyone, welcome back to next lesson. So in this lesson, I will teach you some topic-wise important sentence. বিষয়ৰ প্ৰয়োজনীয় বিভিন্ন বাক্য এই অৰ্ডবোৰ আমি শিকিলে বহুত ক্ষেত্ৰত আমি ইংৰাজী ভাষাত নতুন নতুন সেন্টেন্স বনাব পাৰিম. So let's talk about it. First word of the day is used to. For example, I used to walk to go to school in my childhood. শৈশৱত মই স্কুললৈ খোজকাঢ়ি গৈছিলোঁ. My friends used to visit Taj Mahal regularly. মোৰ মা দেউতাই নিয়মীয়াকৈ তাজমহল দৰ্শন কৰিছিল. My school friends used to call me Tom. মোৰ স্কুলীয়া বন্ধুসকলে মোক টম বুলি মাতিছিল. এতিয়া আমি কথা পাতিম enough. I have got enough property. মোৰ বহুতো সম্পত্তি আছে. This is not enough. এইখিনি যথেষ্ট নহয়. 200 rupees is not enough for my dress. মোৰ কাপোৰযোৰৰ বাবে 200 টকা যথেষ্ট নহয়. এতিয়া আমি কথা পাতিম both. Both of them were present in the meeting. সিহঁতৰ দুজনেই সভাখনত উপস্থিত আছিল. Both the dolls are equally beautiful. দুয়োটা পুতলা সমানে ধুনীয়া. এতিয়া আমি কথা পাতিম more. The more you work, the more you earn. যিমানেই কাম কৰিবা সিমানেই উপাৰ্জন কৰিব পাৰিবা. মহাত্মা গান্ধী is no more. মহাত্মা গান্ধী আৰু জীয়াই নাই. She does not want more money. তাইক বেছি ধন নালাগে. এতিয়া আমি কথা পাতিম as pop up as. She is as beautiful as her sister. তাই তাইৰ ভনীয়েকৰ সমানেই ধুনীয়া. Please reply as soon as possible. অনুগ্ৰহ কৰি যিমান সোনকালে সম্ভৱ হয় উত্তৰ দিবা. His bed is as comfortable as mine. তেওঁৰ বিছনাখন মোৰখনৰ সমানেই আৰামদায়ক. এতিয়া আমি কথা পাতিম somewhere. Somewhere someone is waiting for you. কৰবাত কোনোবাই তোমালৈ ৰৈ আছে. Somewhere he went to work. কৰবাত তেওঁ কাম কৰিব গৈছে. এতিয়া মই কথা পাতিম somebody. Somebody will do it. কোনোবাই এইটো কৰিব. Somebody will come to meet you. কোনোবাই তোমাৰ লগত দেখা কৰিব আহিব. এতিয়া আমি কথা পাতিম anybody. Anybody will help me. যিকোনো লোকে মোক সহায় কৰিব. Something. Please give the beggar something to eat. অনুগ্ৰহ কৰি ভিখাৰীজনক কিবা অলপ খাবলৈ দিয়া. এতিয়া মই কথা পাতিম such. I have never seen such a beautiful girl. মই এনেকুৱা ধুনীয়া ছোৱালী কেতিয়াও দেখা নাই. I need such a good book. মোক এনেকুৱা ভাল কিতাপ এখন লাগে. The chief guest delivered such a boring speech that I fell asleep. মুখ্য অতিথিজনে এনেকুৱা আমনিদায়ক ভাষণ দিছিল যে মোৰ টোপনি আহি গৈছিল. এতিয়া মই কথা পাতিম most. Most of my friends are rich. মোৰ বেছিভাগ বন্ধুৱেই ধনী. Raju is the most intelligent boy in the class. ৰাজু শ্ৰেণীৰ ভিতৰতে আটাইতকৈ বুদ্ধিয়ক ল'ৰা. Most of the students took part in the competition. বেছিভাগ ছাত্ৰই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল. এতিয়া মই কথা পাতিম once, twice, thrice. Once. Take the medicine once a day. ঔষধটো দিনে এবাৰকৈ খাব. Twice. Take the medicine twice a day. ঔষধটো দিনে দুবাৰকৈ খাব. Thrice. Take the medicine thrice a day. ঔষধটো দিনে তিনিবাৰকৈ খাব. এতিয়া মই কথা পাতিম so that. You come early so that I can meet you. আপুনি সোনকালে আহিব যাতে মই আপোনাক লগ পাওঁ. Wait for a few minutes so that I can go with you. কিছু সময়ৰ বাবে অপেক্ষা কৰক যাতে মই আপোনাৰ লগত যাব পাৰোঁ. We should publish the advertisement in a daily newspaper so that everybody can know about the new product. আমি বিজ্ঞাপনটো কোনো এখন দৈনিক বাতৰি কাকতত প্ৰকাশ কৰা উচিত যাতে সকলোৱে উৎপাদিত সামগ্ৰীবিধ সম্পৰ্কে জানিব পাৰে. সো বন্ধুসকল আজিৰ এপিসোডটো ইমানেই শেষ কৰিব বিচাৰিছোঁ. যিবিলাক নতুন ৱৰ্ড মই সেন্টেন্স বনাই ইউজ কৰি দেখুৱাইছোঁ আপোনালোকক এইবিলাক ৱৰ্ড ইউজ কৰি এখনকৈ সেন্টেন্স বনাই কমেন্ট বক্সত কমেন্ট কৰা. আৰু এনে ধৰণৰ নতুন নতুন বহু ভিডিঅ' যিবোৰ আপোনালোকক ইংৰাজী ভাষাত সহায় কৰিব
মই ৰেগুলাৰলি এই চেনেলত আপলোড কৰি থাকিম। আপোনালোকে ইংৰাজী শিকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক এতিয়াই আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক। আকৌ আহি আছোঁ নতুন এখন ভিডিঅ' লৈ।